সো বন্ধুসকল নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আছো খদিয়াত এখন দেউৰী গাঁৱত। আজি ইয়াতে আমি আমৰলু পকা পাৰিব যাম। কেনেকৈ পাৰিম কি পাৰিম দেখুৱাম আৰু মই হাতত লৈ লৈছো এখন মনা। দেউৰী গাঁওখনত ঘূৰি পাকি কেনেকুৱা লাগে কি লাগে আপোনালোকক দেখুৱাম আহক। আমৰলু পোক পাৰি কেনে এনেকৈ ডালাত আমি মেলি লৈছো, মেলি মাকবিলাক যাবলৈ দিছো আৰু এডাল বাঁহ লৈছো। এই বাঁহেৰে আমি এডাল ঠানি ভাঙি লৈছো। ইয়াতে বাঁহটো আছিলে। খাওঁতে কিন্তু বিৰাট মজা, কিন্তু পাৰতে পাম ফাটি যায় পুৰা একদম কামুৰি কামুৰি অৱস্থা বেয়া হৈ গৈছে। ভৰি চৰি বেয়া কামুৰিছে। কিবাকে কষ্ট মষ্ট কৰি আমি 1 কিলোমান পৰুৱা পাৰি ল'লোঁ আৰু মই আহিলোঁ এতিয়া খুটিৰ ফালে। ইয়াতে মানুহবিলাকে খেতি কৰে, গৰু ছাগলী হাঁহ মুৰ্গী এইবিলাক পোহে। গাঁৱৰ পৰা অকণমান এক্সট্ৰা কৰি নদীৰ কাষত। তো খুব এটা সুন্দৰ পৰিৱেশ, আহি একদম বিৰাটেই মজা লাগিছে। বৰষুণ বতৰ হ'লেও মানে বৰষুণ ৰৈছে, কিন্তু কিমান ধুনীয়া এটা লাগি আছে পৰিৱেশটো। পথাৰত আহি লাও ছিঙি আছো, লাও ছিঙি আছো। এয়া লাও কি চালিয়া চালিয়া লাও লাগি আছে। এয়া লাও খেতি কৰিছে বেলেগে, লাও ছিঙি আছো আমি, মজা লৈ আছো আমি। এই গাহৰি পোৱালিকেইটা এদিনীয়া পোৱালি, এদিন আগতে জন্ম পাইছিলে। তাৰপিছত তাৰ মাক ঢুকালে, খুবেই বেয়া লাগিলে। ইহঁতৰ গাখীৰ খাবৰ কাৰণে বহুত অসুবিধা হৈ আছে। ঘূৰি পাকি আহি কেনে এতিয়া খাবলৈ বহিলোঁ চাংঘৰত। এয়া গাহৰি মাংস শুকাই থৈ দিছে, 1 তলা 2 তলা 3 তলা কৰি এভেইলেবল গাহৰি মাংস। তাকে এতিয়া দগচি খাম বুলি ভাবিছোঁ। ভোকো লাগিছে। এয়া ৰহি মানে সাজ বুলি কয়, এই সাজে খাবলৈ ওলাইছোঁ। এক বঢ়িয়াকৈ বহি লৈছোঁ। এতিয়া সাজ খোৱাহে কথা আৰু একদম ঘৰৰে বনোৱা বস্তু, একদম মজা লাগিব খাই কেনে। খাই বৈ অকণমান ফ্ৰেছ হৈ আপোনালোকক অকণমান আৰু ভিউ দেখাব খুজিছোঁ, কেনেকুৱা কি চাংঘৰত মজা। এইফালে চাওক, লাও চাওক পূৰা শুকাই থৈ দিছে মানে পুৰে দাউৰবিলাক ৰাখি থৈ দিছে আৰু শুকাই থোৱাৰ নিচিনাই আৰু বহুত দিন খাব পাৰিব এইবিলাক। আৰু পৰিৱেশটো বিৰাটেই সুন্দৰ আৰু চাংঘৰবিলাক কি ধুনীয়াকৈ বনাই থৈ দিছে। চব বন্ধুসকল এইটো কি চাওকচোন, এইটো কিবা নাৱৰ নিচিনা লাগি আছে, কিন্তু এইটো উৰল হয়। উৰল এইটো ধান চান বানে আৰু পিঠাগুড়ি চিঠাগুড়ি খুন্দে। এতিয়া এডাল গাছেৰে বনোৱা, এডালে টুকুৰা এইটো। আৰু এয়া চাংঘৰ মানে ভঁৰাল হয়, চাংঘৰৰ ভঁৰাল বনাই থৈ দিছে আৰু একদম সুন্দৰ এটা পৰিৱেশ, গছ গছনিৰে ভৰি আছে। আৰু ঘৰবিলাকো ইয়াতে চাবলৈ মজা, চববোৰে চাংঘৰ আৰু এনেকৈ তলত গৰু ছাগলী বান্ধি থৈ দিব পাৰে। সুন্দৰ এটা পৰিৱেশ আৰু কপৌফুল চপৌফুল লাগি আছে ইয়াতে। বহাগৰ বতৰ যিহেতুকে খুব ধুনীয়া এটা পৰিৱেশত মাজত একদম গাৰ্ডেন হৈছে। আৰু আইতাই ইয়াতে সূতা কাটি আছে, মানে এৰী সূতা যে, এৰী সূতা কাটি আছে। এইবিলাক দেখিবলৈ পোৱাই নাযায় আজিকালি। এই গাঁওখনৰ পৰিৱেশ ইমানেই এটা ধুনীয়া, ইমানেই এটা ভাল লগা, মানুহবিলাকো মৰম লগা আৰু জীৱ জন্তুৰে ভৰি পৰা। শাক পাচলি এভেইলেবল। এয়া চাওক, এটা তৰা গছ আছে, বেত গছ আছে। এতিয়া তৰা গছৰ পৰা তৰা মানে এই গছটো চাটনি খাবৰ কাৰণে মজা, চব্জি খাবও মজা। এইটো কাটি আছোঁ মই এতিয়া। ভিউটো চাওক না, ভিউটো এটা পূৰা একদম সেউজীয়া। মাথাটো মানে যোনফালে ঘূৰাও অকল সেউজীয়াই দেখিবলৈ পাওঁ। আৰু এয়া দেউৰী দাও এখনেদি পূৰা একদম কি যি পাওঁ তাকে কাটা কুটা কৰিম। আৰু এইটো কিবা জংগলী তিতা কেৰেলা নেকি? আৰু বস্তু এটা দেখুৱাওঁ আপোনালোকক, জংঘলৰ মাজত কেনেকৈ ধান লাগি আছে। ময়ো দেখা পাই আচৰিত, মানে কি ধান জংঘলতে হৈ যায় নেকি এনেকুৱা। এয়া চাওকচোন, ধান কৰ লাগি আছে। আৰু এইফালে আমৰলু পৰুৱা পাৰি আছে। এইয়া দীঘল বাঁহেৰে কোবাই আমৰলু পৰুৱাবিলাক পাৰি আছে। আৰু আমিও এয়া বেত গছৰ আগ আৰু তৰা গছৰ আগ এনেকৈ ছিঙি আনিলোঁ, তাকে আবেলিকে খাওঁ। আজি ভিডিঅ' ইমানেই। মোৰ ভিডিঅ' যদি কোনোবা নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব বা ফ'ল' কৰিব নাপাহৰিব। এনেকৈ গাঁৱৰ পৰিৱেশত আপোনালোকে ওলাব, বিৰাটেই ভাল লাগিব। দেউৰী গাঁওখনত ঘূৰি মোকো বিৰাটেই ভাল লাগিছে। ইয়াৰে সকলোতকৈ আকৰ্ষণীয় বস্তুটো হ'ল চাংঘৰ। আৰু চাংঘৰৰ ওপৰতে গানটো বনাইছিলে যে, চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা। বিৰাটেই সুন্দৰ এটা পৰিৱেশ, মোক আহি বিৰাটেই ভাল লাগিল। ইয়াতে আহিলে কিন্তু ফ্ৰেছ চব্জি খাব পাৰিব গাইজ। তো আজিলৈ ইমানেই।